Hey guys, welcome back to my YouTube channel. আজি আপোনালোকৰ মাজলৈ পুনৰ এটি ইন্টাৰেষ্টিং ভিডিঅ' আগবঢ়াইছো। গাইস, নৰ্থ ইষ্টৰ ভিতৰত নাম্বাৰ 1 ইউটিউবাৰ বুলিলে আমি কাক বুজাম? স্বাভাৱিকতে এই মুহূৰ্তত সকলোৰে মনলৈ অহা নামটোৱে হ'ল ডিম্পু বৰুৱা। সকলোকে আচৰিত কৰি অসমৰ সৰ্বত্ৰে চৰ্চা চলিছে এজন বিশেষ যুৱকক লৈ। 25 বছৰীয়া এই যুৱকজনৰ নাম হ'ল মুস্তাফিজুৰ ৰহমান। ঘৰ গোৱালপাৰাত। মিস্ত্ৰী পৰিয়ালৰ ল'ৰা মুস্তাফিজুৰ ৰহমান জিৰ'ৰ পৰা হিৰ' কেনেকৈ হ'ল জানিবলৈ মন নাযায়নে? তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰিয়েল নেম মুস্তাফিজুৰ ৰহমান, নিকনেম ভাইটি, ডেট অফ বাৰ্থ 7 September 1995, অনাৰ অফ স্পীড নিউজ, ষ্টাৰ্ট ইউটিউব অন 2016। পূৰ্বতে চেনেলটোৰ নাম আছিল টেকনিকেল ভাইটি, পিছলৈ চেনেলটোৰ নাম ৰখা হয় ভাইটি মিউজিক কোম্পানী। ভাইটি মিউজিক কোম্পানীৰ শ্বুটিং ষ্টাৰ্ট হৈছিল গোৱালপাৰা ঐতিহ্যমণ্ডিত শ্ৰীসূৰ্য পাহাৰত। বৰ্তমান ভাইটি মিউজিক কোম্পানীৰ অধীনত সৰ্বমুঠ 9টা চেনেল আছে। ভাইটি মিউজিক কোম্পানীৰ বৰ্তমান ছাবস্ক্ৰাইবাৰ 5.5 মিলিয়নতকৈ বেছি। মুস্তাফিজুৰ ৰহমানৰ আৰ্নিং প্ৰতি মাহত 50 লাখতকৈ অধিক। সমগ্ৰ অসমকে ধৰি নৰ্থ ইষ্টৰ আটাইতকৈ ধনী ইউটিউবাৰজনে হৈছে মুস্তাফিজুৰ ৰহমান, হয়নে নহয়? ধনী হয়, more than 50 lakhs maybe monthly আনুমানিক। yes, মাহে 50 লাখ আনুমানিক ইনকাম হয়। আনুমানিক বাঢ়িব পাৰে। ইউটিউবাৰ বুলি ক'লেই আমি কেইটামান নাম আমাৰ কাৰণে চিনাকি, যেনে ধৰক ডিম্পু বৰুৱা, যেনে ধৰক বিকাশ চেত্ৰী, যেনে ধৰক ফণী। তুমি ডিম্পু বৰুৱা, বিকাশক চিনি পোৱা? হয়, জানা? মই অসম ভাৰতবৰ্ষ সকলোতে ঘূৰিছোঁ, কিন্তু মই কোনো ইউটিউবাৰৰ লগত আজিলৈকে ছিকিউৰিটি দেখা পোৱা নাছিলোঁ। 5জনকৈ ছিকিউৰিটি তোমাৰ লগত ঘূৰে, কিয় প্ৰয়োজন হ'ল? সেই ছিকিউৰিটি 5জনকৈ ৰাখিব লগা ইউটিউবাৰজন কিমান বেছি ব্যস্ত আৰু কিমান বেছি তেওঁ এটা পৰিৱেশৰ মাজত থাকিব লাগে, সেয়া সহজে আপোনালোকে অনুমান কৰিব পাৰে। 2 বছৰ আগত মোৰ লগত একো নাছিলে, প্লাছ এখন চাইকেলো নাছিলে, কিন্তু আজিৰ পৰা 2 বছৰ পিছত মোৰ লগত আপুনি চাইছে মই মাৰ্চিডিজ ঘূৰিব পাৰিছোঁ। কিন্তু মই কৈছোঁ যে ধনী ইউটিউবাৰজনে হৈছে মুস্তাফিজুৰ ৰহমান। মান্থলি ইনকাম কিমান? মান্থলি ইনকাম এজ এ ইউটিউবাৰ মই আপোনাক অনুমানিক ক'ব পাৰিম। আনুমানিক? হয়, আনুমানিক হ'ব। চাওক, আপুনি যদি চাই তেনেহ'লে চাব, মাৰ্চিডিজ চি ক্লাছ 2খনকৈ এটা মাহতে আমি কিনিব পাৰিম আমাৰ এমাউণ্ট ৰানিঙেৰে। এতিয়া চি ক্লাছৰ দাম কিমান সেইটো অনুমান। মই যদি কওঁ, মোৰ যদি অনুমান হৈছে তেতিয়াহ'লে 45ৰ পৰা 50 লাখ। য়েছ, 45 to 50 লাখ। হয়, more than 50 lakhs মেবি মান্থলি আনুমানিক। য়েছ, মাহে 50 লাখ আনুমানিক ইনকাম হয়। আনুমানিক বাঢ়িব পাৰে, আৰু কৈছা যে বাঢ়িব পাৰে, কমিবও পাৰে। কমিলেও বহুত বেছি কমি নাহে, 45ৰ তলত নাহে চাগে? মেবি য়েছ, নাহে। কাৰণ তুমি নিজে কৈছা যে মই মাৰ্চিডিজ চি ক্লাছৰ 2খনকৈ কিনিব পাৰিম বুলি কৈছা, শুনিলে আপোনালোকে। সেইকাৰণে কৈছোঁ আটাইতকৈ ধনী ইউটিউবাৰজনে হৈছে মুস্তাফিজুৰ ৰহমান। ডিম্পু বৰুৱা আৰু মুস্তাফিজুৰ ৰহমানৰ মাজত তামাম কম্পেৰিজন চলি আছে অসমত। দুটা বস্তু বা দুজন ইউটিউবাৰৰ মাজত কম্পেৰিজন কৰা স্বভাৱটো অসমৰ মানুহৰ মাজত সদায় থাকিবই। ল'ৰাজন হিন্দু নে মুছলমান ডাজ নট মেটাৰ, তেওঁ কি কৰিছে সেইটোহে গুৰুত্বপূৰ্ণ। ইউটিউবাৰসকলৰ ক্ষেত্ৰত উৎসাহ যোগোৱাৰ পৰিৱৰ্তে সমালোচনাহে বেছি হয় অসমত। হয়, মুস্তাফিজুৰৰ ভিডিঅ'ত আপুনি একো বিচাৰি নাপায়, ভাল নালাগে, কিন্তু কিছুমান মানুহে তেনে ভিডিঅ'কে এনজয় কৰে। আৰু আপুনি যদি ভাল নাপায় নাচাব, চিম্পুল কথা। তাকে লৈ ছ'চিয়েল মিডিয়াত অযথা ট্ৰল দি থাকিব নালাগে। মুস্তাফিজুৰ ৰহমানে নিজেই নিবনুৱা হৈ নাথাকি স্বাৱলম্বী হৈছে গুগলৰ টকাৰে। আমাৰ দৰে ভাৰত চৰকাৰৰ মুখলৈ চাই থকা নাই।
ইয়াৰ উপৰি মুস্তাফিজুৰ ৰহমানৰ বাবে প্ৰায় 50টামান দৰিদ্ৰ পৰিয়ালে সংস্থাপন পাইছে। মুস্তাফিজুৰ ৰহমানক লৈ বহুতেই ছ'চিয়েল মিডিয়াত বেয়া কমেণ্ট কৰিছে আৰু ইটিকিং কৰিছে, কিন্তু মই কওঁ ইউটিউব হ'ল কমপ্লিটলি এটা বেলেগ বস্তু, মাথো ভাল কণ্টেণ্ট হ'লেই হ'ল। কম্পেৰিজন কৰিলেও এটা কথা ঠিক, ডিম্পু দা প্ৰতিজন অসমীয়াৰ হৃদয়ত আছে আৰু ভৱিষ্যতেও থাকিব। মোৰ অপিনিয়নটো আগবঢ়ালোঁ, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।